siêu nữa thà hãy được Sầu kia con đi đâu có sầu kia con ta sầu kia con đi đâu con Juan ano ke buat?
Hai boleh ya. গানটো শুনা আকৌ বস্তু লাগে মা দেউতাক কোৱা টেবুলৰ ফুলানি হাতলৈ লোৱা কি বস্তু লাগে মা দেউতাক কোৱা একো মোক নালাগে সকলো আছে লৰালি জীৱনটো ঘূৰাই মোক লাগে একো মোক নালাগে সকলো আছে লৰালি জীৱনটো ঘূৰাই মোক লাগে লৰালি জীৱনটি নোপোৱা এতিয়া হলাগৈ সজাৰে ভাত লৰালি জীৱনটি নোপোৱা আজি পৰা হলা সজাৰে ভাত সজাৰ ভাতৰ তুলনা কৰি আজি পৰা হলা আমাৰ লগৰী সজাৰ ভাতৰ তুলনা কৰি আজি পৰা হলা আমাৰ লগৰী দুষ্টই পালে জোকাব তই পালে বুজাব দুষ্টই পালে জোকাব তই পালে বুজাব দুষ্টয়ে তোমাক খুজিব দুষ্টয়ে এড্ৰেছ তোমাক খুজিব এড্ৰেছ তুমি নিদিবা পেৰিছ তুমি নাখাবা এড্ৰেছ তুমি নিদিবা পেৰিছ তুমি নাখাবা তাতো যদি কিবা কয় মা দেউতাক জনাবা তাতো যদি কিবা কয় মা দেউতাক জনাবা মা দেউতা সন্মানীয় সন্মান ৰক্ষা কৰিবা মা দেউতা সন্মানীয় সন্মান ৰক্ষা কৰিবা জীৱনাদি তুমি ডাঙৰ হৈছিলা
দেউতা ভগাব যাতে তুমি ডাঙৰ হৈছিলা দেউতা ডাঙৰ যাতে অশান্তি নকৰিবা মোক কথা নিজে নিজে অশান্তি নকৰিবা যাবা আছে যদি কপালত এইজন পুৰুষে প্ৰিয় দিব আছে যদি কপালত এইজন পুৰুষে প্ৰিয় দিব চোতালত গুণগুণ চা গা ধোৱালে হেৰি কৰিলে সিমান কেলে নাহিবা ভিডিঅ' কৰাজনী হে ভিডিঅ' চবে কৰিলে বিয়াৰ আগদিনা বিয়ানামসমূহ আপোনালোকক শুনালোঁ আৰু পিছদিনা সৰুকৈ নিয়মটো কৰি ৰখা হৈছে এইকাৰণে কাৰণ ছমহীয়া যিহেতু আমাৰ দাইদেউ হোৱা নাই এতিয়ালৈকে মই ইয়াৰ আগত ভিডিঅ' দিছিলোঁ য'ত আমাৰ দাইদেউ ঢুকাইছিল মই আপোনালোকৰ মাজলৈ দিছিলোঁ গায়ন বায়ন হৰিনামসমূহ সেই তেতিয়া আমাৰ দাইদেউ ঢুকাইছিল আমাৰ গুণগুণৰ দদুৱে আমাৰ দাইদেউ যিটো কাৰণে আমি এতিয়া গুণগুণৰ তুলনি বিয়াখন ডাঙৰকৈ পাতিব নোৱাৰোঁ সেয়ে 5 দিনতে গুণগুণৰ এনেই নিয়মটো কৰি আইসকলৰ মাজত সেৱা জনাই গাভৰুসকলক পায়স খুৱাই সৰু সৰু ল'ৰা ছোৱালীসকলকে পায়স খুৱাই ঘৰৰ মাজতে নিয়মটো কৰি থৈ দিয়া হৈছিল তাৰে কিছু স্মৃতি হিচাপে ধৰি ৰাখিবৰ বাবে ব্লগটো বনালোঁ আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আপোনালোকৰ সেইফালে তিলনী বিয়াৰ নিশা এনেদৰে বাৰু ছোৱালী ৰখেনে বিভিন্ন জ্ঞানেৰে সমৃদ্ধ বিয়ানামসমূহ ছোৱালীক গাই শুনায়নে কমেণ্ট কৰি জনাব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি ল'ব যাতে মোৰ আহিবলগীয়া ব্লগসমূহ আপোনালোকে পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদি ভাল পায় তেনেহ'লে আজিলৈ আহোঁ আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ